ভেকুলী জাপ দি আছে পুলিচ আহিছে পুলিচে খেদিছে বৰষুণৰ বতৰত গৰম গৰম মেগী খোৱাৰ আমেজেই বেলেগ দুপৰীয়া ভাত পানী খাই আজৰি হৈ আবেলি ভাবিলোঁ এপাক ওলাই যাওঁ মাস্ক লোৱা বোলা ওলাই যাওঁ পইচা লৈ লৈছা নেকি বেগ চেগ বাপৰে বাপ বেগ লৈ লৈছা নে কি ক'ত যোৱা কিনো ৱাও কি ফুলিছে নাম নাজানো আমিতো প্ৰথম ৰুতে কপৌফুল বুলি ৰুইছিলোঁ কিন্তু কপৌফুল গৈ এয়া হ'লগৈ ৱাও মানে এইটো বাৰু ফুলা দিন হ'ল বাৰু আৰু এটা কলি ওলাই আছে চাওঁ ইমান ধুনীয়া লাগিছে দেখিলে ওলাই আহিছোঁ কিমানো ভিতৰতে সোমাই থাকিম ভাবিলোঁ এপাখিনি ৰাস্তালৈ ওলাই আহোঁ পুলিচে নেখেলিলে ৰক্ষা পুলিচ নাহিলে ৰক্ষা ধুনুৱে মাস্ক পিন্ধি লৈছে ন মই মাস্ক লৈ আহিছোঁ কিন্তু পিন্ধা নাই তাকে চাওঁচোন এপাক ওলাই আহিছোঁ কিমানো ঘৰত সোমাই থাকিম ওলাই আহিবলৈ উৎপাত কৰিছে তাই আৰু এনেকৈ সোমাই থকা ল'ৰা ছোৱালী নহয় যোৱা বছৰটো সোমালে যেন তেন আৰু এইবাৰো আজিৰ পৰা বন্ধয়ে পুলিচে নেখেলিলে ৰক্ষা পইচা লৈছে ক'ত যায় তাই ঠিক নাই চব বন্ধ হয় হেল্ল' এভৰিৱান সকলো ভালে আছেনে আৰু আশা কৰিছোঁ সকলো ভালেই থাকক মানুহ নাই গোটেই ৰাস্তাত খালী এইফালে খালী আৰু এইফালেও খালী কি কৰিব উপায় নাই ওলাই আহিছোঁ কি এয়া ঘৰত বন্দী হৈছে ঘৰতে মাস্ক পিন্ধি আছে নেকি ঘৰতে মাস্ক পিন্ধি আছে নেকি অঁ নহয় মোবাইলটো ঘৰত সোমাই কাম নহ'লেও থাকিব লাগিব।
নহ'লে হা নাপায় দেই, পুলিচ আহিলে খেদা দিব দেই। ভেকুলী জাপ দিয়াব নহ'লে। ভেকুলী জাপ কেনেকৈ দেখুৱাই দিয়াচোন। ভেকুলী জাপ প্ৰেক্টিচ কৰি আছা মানে পুলিচে দিয়াব যে। ভেকুলী জাপ দি আছে। যাব নোৱাৰাতো। নাপায় নহয়, নাপায় নাযাওঁ আৰু নাযাওঁ, ধেমালি নকৰিবা আৰু নাযাওঁ। বুজিবা কথা ক'লে আকৌ। নাপায় নহয়, বুজি নাপায় ছোৱালীজনীয়ে। যাব নাপায় আৰু। আহা আহা মাছখন পিন্ধি নামি আহা না, কেলে নুবুজা বাৰু। অঁ সেইবোৰ বাদ দিয়া, আহা নামা। দেখিছোঁ। আৰু এয়া বনি আছে মাংস। এয়া বনাই আছে। চাওঁ কি লিখিলা, চাওঁ দেখুৱাই দিয়া। A for apple, B for ball, C for cat, D for duck. for rat. পুলিচ আহিছে। হা পুলিচে খেদিছে, ঘৰলৈকে খেদিছে। ৰমেশ, আমাৰ ৰমেশ কাইটি। পুলিচ আহিছে। বেটা বতাক এতিয়া দেখিছা ঘূৰি ফুৰা। পুলিচ কেনেকৈ আহিছে। হেল্ল' গাইজ, এতিয়া 9টা 9:30 বাজিব হ'ল। ভাত খোৱা নাই আমি, ৰ'বা ভাত খাম এতিয়া। ছোৱালীৰ ভোক লাগিছে, ভাত খাই শুম আৰু। সৰুকৈ ভিডিঅ' এটা আগবঢ়ালোঁ আৰু এইটো ভিডিঅ' মই আজিয়ে আপলোড কৰিম। মই আজি কৰা ভিডিঅ' হয়, চেষ্টা কৰিম মই আজিয়ে আপলোড কৰিব। টোপনি ধৰিছে নেকি? আহাৰ পৰা আপোনালোকৰ ভাল লাগিলে। আৰু দেখিছে পুলিচ কেনেকৈ ঘূৰি ফুৰিছে। পুলিচে খেদিলে ৰমেশক। তাকে পৰিস্থিতি বহুত বেয়া হৈছে। সকলো ভালে থাকক সেইটোৱে কামনা কৰিছোঁ। সকলোৱে ঘৰত থাকক পৰাপক্ষত। যদি যাব লগা হয়তো যাব লাগিবই ন, উপায় মানে ওলাই নগ'লেওতো উপায় নাই, যাবই লাগিব কিছুমান কামত। আৰু সকলোৱে ভালে থাকক সেইটোৱে কামনা কৰিছোঁ। পৰিস্থিতি বৰ বেয়া হৈছে। আৰু আজিৰ পৰাতো লকডাউন হৈছেই। 11টা বজালৈকেহে সকলোবোৰ খোলা থাকিব। তাৰ আগতে যিখিনি প্ৰয়োজনীয় বস্তু থাকে আপোনালোকৰ ৰেচনৰ বস্তু, সেইখিনি যাতে আপোনালোকে বজাৰ সমাৰ কৰি লয়, ইমানেই ক'ম। আৰু ইমানেই আজি ভিডিঅ'টো ইমানেই সমাপ্ত কৰিম। আশা কৰোঁ আপোনালোকৰ ভিডিঅ' চাই ভাল লাগিল। যদি ভাল লাগে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈকে মোৰ এইটো ভিডিঅ' চাই থকাৰ যি ধৈৰ্য আপোনালোকৰ, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আশা কৰিছোঁ আগন্তুক আহিবলৈ ভিডিঅ'বোৰ যাতে ইয়াতকৈ বেছি ভাল কৰিবলৈ চেষ্টা কৰোঁ। তাকে আশীৰ্বাদ কৰিব। আজিলৈ ইমানতে আহোঁ। মই কৰিম।